উজনি অসমৰ পৰা 30টা জাতীয় সংগঠনৰ মিয়া হটাও অভিযান মিয়াক উজনি অসমেৰে যাবলৈ বান্ধি দিছিল 7 দিনৰ সময়সীমা শৃংখল চলিহাক এই বক্তব্য উঠাই ল'বলৈ আহ্বান উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ সভাপতি বদৰুল ইছলামৰ অসমৰ খাটি খোৱা শ্ৰমজীৱী মুছলমান লোকসকল আমাৰ ভাৰতবৰ্ষৰে লোক ভাৰতবৰ্ষৰ লোক হোৱাৰ বাবে যিকোনো ঠাইতে থাকিব পাৰে তেওঁলোক কোনো লোকে যদি এই অধিকাৰ খৰ্ব কৰিব বিচাৰিছে তেন্তে এই কাৰ্য আইন হাতত তুলি লোৱাৰ দৰে হ'ব আনহাতে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলকো কঠোৰ সকিয়নি নেমচুৰ সভাপতিগৰাকীৰ এনে সময়ত সাম্প্ৰদায়িক তথা উচতনিমূলক মন্তব্য প্ৰদান নকৰিবলৈ সকিয়নি বদৰুল ইছলামৰ হিন্দু মুছলমানৰ বিৰুদ্ধে এনে সংঘাত প্ৰতিবাদৰ বিৰুদ্ধে গৈ আমি দুৰ্নীতি নাৰী নিৰ্যাতন ধৰ্ষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম ডিজিটেল আপুনি যি কৈছে যে সাম্প্ৰতিক সময়ত হিন্দু মুছলমানৰ সংঘাত আসলতে হিন্দু মুছলমান বুলি কোনো সংঘাত নাই কিবা আৰম্ভ হৈছিল আপোনাৰ ঢিঙত যেটো নাৰকীয় ঘটনা হৈ গ'ল আৰু অকল ঢিঙতে এই ঘটনা হোৱা নাই আপোনাৰ চাক মাজুলীত হৈ গৈছে আপোনাৰ উত্তৰ অসমৰ বিভিন্ন ঠাইত হৈ গৈছে বা অসমৰ বিভিন্ন ঠাইত হৈ গৈছে আসলতে এই ঘটনাটো হ'ব লাগিছিল আপোনাৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে নিৰ্যাতনকাৰী বা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কিন্তু এই বিষয় বস্তুটো এতিয়া লাহে লাহে ফালৰি কাটি আমি দেখিবলৈ পাইছো যে একাংশ লোকে এই বস্তুটো হিন্দু মুছলমানৰ মাজত লৈ গৈছে গতিকে যি সকল লোকে হিন্দু মুছলমানৰ বুলি লৈ গৈছে গতিকে এই বস্তুটো এটা বেয়া হৈছে কিয়নো আমি সকলোৱে কওঁ যে শংকৰ আজান পীৰ বা মাধৱদেৱৰ দেশত আমি থাকো গতিকে শংকৰ আজান পীৰৰ যেটো আমাৰ হাতাম পুৰুষীয়া ভাতৃত্ববোধ আছে এই ভাতৃত্ববোধৰ মাজত যাতে কোনেও বিভেদ আনিব নোৱাৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো বিশেষকৈ উজনি অসমৰ শৃংখল চলিহা চিন্তু বৰুৱাকে আদি কৰি যি 30টা জাতি জনগোষ্ঠী সংগঠন মই তেওঁলোক সকলোকে অনুৰোধ জনাইছো বিনম্ৰভাৱে আৰু আহ্বান জনাইছো যে তেওঁলোকে উজনি অসমৰ পৰা যি মিয়া হাটাও অভিযান বুলি কৈছে তেওঁলোকৰ এই কথাটো তেওঁলোকে উঠাই ল'বলৈ মই অনুৰোধ জনাইছো কিয়নো সেই সকল লোক আমাৰ ভাৰতবৰ্ষৰ লোক তেওঁলোক খাটি খোৱা লোক তেওঁলোক শ্ৰমজীৱী হয় তেওঁলোকে শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে চাক ভাৰতবৰ্ষৰ সংবিধানে স্পষ্টকৈ কৈছে যে ভাৰতবৰ্ষৰ যি সংবিধানৰ যেটো মৌলিক অধিকাৰ এই সংবিধান মৌলিক অধিকাৰ কোনো খৰ্ব কৰিব নোৱাৰে আপুনি ঘৰ হাজি থাকিব পাৰে আপুনি অস্ত্ৰ নোহোৱাকৈ ভাৰতবৰ্ষৰ যিকোনো ঠাইত আপুনি ঘূৰি ফুৰিব পাৰে বা ব্যৱসায় বাণিজ্য কৰিব পাৰে গতিকে কোনোবাই যদি নাগৰিকৰ সেইখন দেশৰ নাগৰিকৰ বা ভাৰতবৰ্ষৰ নাগৰিকৰ যদি মৌলিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ আইন হাতত তুলি লোৱা হ'ব গতিকে আমি সকলোৱে সংগঠন কিহৰ কাৰণে কৰোঁ জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে শান্তি সম্প্ৰীতি বিৰাজমান থাকিব লাগে ভাতৃত্ববোধ বিৰাজমান থাকিব লাগে গতিকে আমি যাতে কোনো হাতত আইন উঠাই নলওঁ আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে আমি মানে নকৰি আমি যাতে দুৰ্নীতিৰ বিৰুদ্ধে আমি ধৰ্ষণকাৰীৰ বিৰুদ্ধে আমি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আমি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি কাম কৰিব লাগে গতিকে কিছুমান দেখিছো আমি এই বিষয়টোৰ ক্ষেত্ৰত কিছুমান সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিয়ে গা কৰি উঠিছে আৰু আগন্তুক যি 2026 চনৰ নিৰ্বাচন আছে এই নিৰ্বাচনসমূহত তেওঁলোকে কেনেকে নিজৰ ফালে নিব পাৰে ৰাইজক তাৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে হেতু হৈছে তেওঁলোকৰ ৰাজনৈতিক চেষ্টা আৰু এই ৰাজনৈতিক ষড়যন্ত্ৰ গতিকে এই ৰাজনৈতিক ষড়যন্ত্ৰত আমি সাধাৰণ মানুহ আৰু দল সংগঠন যদি আমি সোমাই পৰো তেতিয়াহ'লে কিন্তু ভাল নহ'ব গতিকে আমি ভালৰ কাৰণে কাম কৰিব লাগে মই সকলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আহ্বান জনাইছো যে আমি সকলোৱে ধৰ্ষণৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কাম কৰিব লাগে আৰু আমি দেখিবলৈ পাইছো দুই এজন সংখ্যালঘু নেতাও বিশেষকৈ যোৱাকালি বিধায়ক ৰছিদ মণ্ডলকে আদি কৰি দুই এজন সংখ্যালঘু নেতাই যি সাম্প্ৰদায়িক আৰু উচতনিমূলক বক্তব্য প্ৰদান কৰিছে তাক আমি কঠোৰ ভাষাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই গৰিহণা দিছো কিয়নো এতিয়া আমি শান্তি সম্প্ৰীতিৰ স্বাৰ্থত কাম কৰিব লাগে ন্যায়ৰ স্বাৰ্থত কাম কৰিব লাগে তাৰ পৰিৱৰ্তে যদি আপুনি গুৱাহাটীৰ দিছপুৰৰ সিকিউৰিটিৰ ভিতৰত বহি এচি ৰুমত বহি যদি আপুনি সাম্প্ৰদায়িক বক্তব্য কৰে বা উচতনিমূলক বক্তব্য কৰে কিন্তু সেয়া আমি মানে মানি লওঁ আৰু ৰছিদ মণ্ডলৰ মন্তব্য বা এই দুই এজন যি উচতনিমূলক বক্তব্য প্ৰদান কৰিছে তেওঁলোকে এই বক্তব্যসমূহ উঠাই ল'ব লাগে কিয়নো তেওঁলোক সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয় অসম আছে আমাৰ এই শান্তি সম্প্ৰীতি আজান ফকীৰ বা শংকৰ মাধৱৰ যি দেশ ভূপেন হাজৰিকাৰ যি দেশ আমি তেওঁলোকৰ আদৰ্শৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শৰে লক্ষ্মীনাথ বেজবৰুৱাৰ আদৰ্শৰে আমি এখন শান্তিৰ অসম গঢ়ো আমি এখন অশান্তিৰ অসম যাতে আমি কোনেও নগৰো তাৰ বাবে মই সকলোকে নেমচৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছো মই আপোনালোকৰ জৰিয়তে মই এই কথাটোক আকৌ কৈ আছো যে যি 30টা জাতীয় জনগোষ্ঠীয় সংগঠন
যি এসপ্তাহ সময় দিছে এই যি তেওঁলোকে কৈছে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে এই বক্তব্যটো তেওঁলোকক উঠাই ল'বলৈ মই বিনম্ৰভাৱে নেমচৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ কিয়নো আমি শান্তিৰ হকে কাম কৰিব লাগে আমি অশান্তিৰ হকে কাম কৰিতো লাভ নাই যিসকলক তেওঁলোকে খেদিম বুলি কৈছে তেওঁলোক ভাৰতীয় নাগৰিক হয় গতিকে ভাৰতীয় নাগৰিক তেওঁলোকে অসমৰ বাসিন্দা হয় অসমৰ বাসিন্দা যদি অসমত থাকিব নোৱাৰে অসমৰ বাসিন্দা যদি অসমত ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে বা অসমৰ ইমূৰৰ পৰা সিমূৰত যদি গৈ থাকিব নোৱাৰে তেতিয়াহ'লে ক'ত থাকিব আপোনালোকে চিন্তা কৰকচোন গতিকে এনেকুৱা আক্ৰোশমূলক বা যিকোনো যি ভাবিয়ে হওক তেওঁলোকে এই বক্তব্যটো বা এনেধৰণৰ কাৰ্য নকৰিবলৈ মই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ